নমস্কাৰ বন্ধু বান্ধৱীসকল, মই মাজা আৰু আপোনালোকে চাই আছে মাজা আসাম ইউটিউব চেনেল। বন্ধু বান্ধৱীসকল, আজিৰ ভিডিঅ'ত আপোনালোকক জনাম ইউটিউব ভিডিঅ'ত লাইক কৰিলে টকা পোৱা যায় নেকি। ইউটিউবাৰসকলে যেতিয়া ভিডিঅ' আপলোড কৰে ইউটিউবত, তেওঁলোকে ভিডিঅ'ৰ আগত বা শেষত এইটো কথা কয় যে ভিডিঅ'টোত এটা লাইক কৰা। আৰু যোনে ভিডিঅ'টো দেখি আছে তেওঁলোকে ভাবে ইউটিউব ভিডিঅ'ত লাইক কৰিলে তেওঁ টকা পাব নে ময়ে টকা পাম, এনেকৈ কিন্তু এটা প্ৰশ্ন উদয় হয়। তাৰ বাবে কিন্তু কিছুমানে লাইক কৰি দিয়ে আৰু কিছুমানে লাইকটো নকৰে, ভাবে যে টকা কিবা কাট খাই যায় নেকি, বা কিছুমানে ভাবে ময়ে টকা পাওঁ নেকি। এনেকৈ কিন্তু ইউটিউব ভিডিঅ'ত যেতিয়া লাইক এটা কৰিব কয় তেতিয়া সেইটো অলপমান চাই থাকে, তাৰপিছতহে লাইক কিছুমানে কৰে আৰু কিছুমানে নকৰে। তো ইউটিউবত যদি আপোনালোকে লাইক কৰে তাৰ বিনিময়ত কিন্তু আপুনি 1 টকাও নাপায়। আৰু আপুনি যে লাইকটো কৰিলে, যাৰ ভিডিঅ'টোত লাইক কৰিলে, যোনজন ইউটিউবাৰৰ ভিডিঅ'ত লাইক কৰিলে, যোনে ভিডিঅ'টো আপলোড কৰিছে তাৰ ভিডিঅ'টোত যে আপুনি লাইক কৰিলে, তেওঁ কিন্তু আপোনাৰ পৰা, আপুনি যে লাইক কৰিলে তাৰ পৰা টকা নাপায়। টকাটো পাব, কেনেকৈ পাব আপোনালোকক বুজাই দিছোঁ। চাওক, এতিয়া আপুনি যে ভিডিঅ'টো লাইক কৰিলে, তেওঁ কিন্তু এটা উৎসাহ পালে, তেওঁ যে ভিডিঅ' বনাইছে তাৰ পৰা এটা উৎসাহ পালে যে মোৰ ভিডিঅ'টোত এটা লাইক কৰিছে। লগতে সেইটোত যে লাইক কৰিলে ভিডিঅ'টো, তাৰপিছত ভিডিঅ'টো কিন্তু আৰু বেছি ভাইৰেল হৈ যায়। ইউটিউবে ভাবে যে সেই ভিডিঅ'টো কিবা আছে ইয়াতে, বহুত ভাল ভিডিঅ'টো, আৰু অলপ ভাইৰেল কৰি দিওঁ। তাৰপিছত এনেকৈ ভাইৰেল যেতিয়া হয় তেতিয়া ভিডিঅ'টোত কিন্তু বহুত পৰিমাণে ভিউজ আহে। আৰু যেতিয়া বহুত ভিউজ আহে, এনেকৈ লাইক কৰি থাকে লোকে, তাৰপিছত কিন্তু এনেকৈ ভিডিঅ'টোত বহুত ভাইৰেল হয়। তাৰপিছত কি হয়, সেই ভিডিঅ'টোত কিন্তু এডছ বহুত চলে, যিমান ভিউজ হ'ব সিমানে কিন্তু এডভাৰটাইজ চলিব ভিডিঅ'টোত। তাৰ পৰা কিন্তু টকাটো পায় সেইজন ইউটিউবাৰে। তো ইউটিউব ভিডিঅ'ত লাইক কৰিলে সেই লাইকৰ পৰা আপুনিও টকা নাপায় বা তেওঁ কিন্তু টকা নাপায়। টকাটো তাৰ পৰাই পায়। ইউটিউব ভিডিঅ'টো যে লাইক কৰিলে, সেইটো যে ভিডিঅ'ত এতিয়া ভাইৰেল হ'লে মানে সেই এডভাৰটাইজৰ পৰা টকাটো তেওঁ পায়। তো আশা কৰোঁ ডাউটখিনি ক্লিয়াৰ কৰিব পাৰিছোঁ আপোনালোকৰ। তো ভিডিঅ'টো চাই যদি ভাল লাগিল, অনুগ্ৰহ কৰি এই ভিডিঅ'টোতো এটা লাইক কৰি দিয়া, আৰু চেনেলটোত যদি নতুন হৈ আছে চেনেলটো ছাবস্ক্ৰাইব কৰি লোৱা, আৰু কাষত থকা বেল আইকনটো বজাই দিয়া, যাতে মই আপলোড দিয়া এনেধৰণৰ নতুন ভিডিঅ'ৰ আপডেটবিলাক সকলোৰে প্ৰথমত আপোনাৰ মোবাইলত যায়। পৰৱৰ্তী ভিডিঅ'ত আকৌ দেখা হ'ব। আজিৰ মতে বিদায়, ধন্যবাদ।